বাপেকে মোক লাও লোৱা ভিক্ষাৰী বুলি সেইখন ঘৰৰ পৰা গটিয়াই গটিয়াই বাহিৰ কৰি ভিক্ষাৰী মাজনী মই বোলে লাও লোৱা ভিক্ষাৰী নমস্কাৰ আজি আমাৰ লগত উপস্থিত আছে ভ্ৰাম্যমান জগতৰ এগৰাকী বলিষ্ঠ অভিনেতা নিৰঞ্জন দাস ডাঙৰীয়া স্বাগতম জনাইছো নমস্কাৰ দাদাৰ লগত কথা পতাৰ প্ৰাক মুহূৰ্ততে আমি যদি এটা সংলাপ দাদাৰ মুখেৰে শুনি লওঁ তাৰ পিছত তেখেতৰ লগত কথাখিনি পতাত বেছি ভাল হ'ব আৰু আমোদজনক হ'ব বুলি মই ভাবো আচলতে সংলাপ ক'বলৈ হ'লে আমাৰ এনেকে ক'বলৈ অকণমান প্ৰব্লেম হয় আমি অকণ ভাবিবলগীয়া হয় নিশ্চয় সংলাপটো ভাবিবলগীয়া হয় গতিকে সংলাপটো ভাবি ক'বলৈ হ'লে মই মহিয়সী নাটকৰ মোৰ এটা মানে ভাল লগা সংলাপ মই মাতি দিছোঁ চৰি অৰিন্দম আই এম এক্সট্ৰিমলি চৰি প্ৰপাৰ এৰেঞ্জমেণ্ট টাইমত কৰিব নোৱাৰাৰ কাৰণে মই ঠিক টাইমত আহি নাপালোহি আৰু তাৰেই সুবিধা লৈ টেৰৰিষ্টৰ গুলীৰ চিকাৰ হ'বলগীয়া হ'ল তোমাৰ দৰে সৎ সাহসী পুলিচ অফিচাৰ এই অৰিন্দম তোমাক আমি এনেকে যাবলৈ নিদিওঁ তুমি জীয়াই থাকিব লাগিব আমাৰ বুকুৰ মাজত আমি তোমাক জীয়াই ৰাখিম আমাৰ বুকুৰ মাজত অৰিন্দম তোমাক আমি জীয়াই ৰাখিম জীয়াই ৰাখিম মহিয়সী নাটকৰ সংলাপ বহুত ধুনীয়া এইগৰাকী হৈছে সেইগৰাকী অভিনেতা বলিষ্ঠ অভিনেতা যাৰ প্ৰতিটো সংলাপত প্ৰতিজন দৰ্শকে জাউৰি জাউৰি হাত চাপৰি দিবলৈ বাধ্য হৈ যায় দাদাৰ প্ৰথমতে জানিব বিচাৰো দাদাই কেনেকৈ নাটকত আহিলে বা নাটকৰ প্ৰথম আৰম্ভণিখিনি কেনেকুৱা আছিল আচলতে মোৰ ঘৰ তেজপুৰ মোৰ জন্মস্থান দৰপূৰ্বতীয়া গাঁও আমাৰ সৰুৰে পৰা আমি এটা নাটকৰ পৰিৱেশ আমি পাইছোঁ আমাৰ গাঁৱত তাৰমানে প্ৰথম কথা হ'ল আমাৰ ভাওনা আমাৰ নামঘৰত ভাওনা হয় ভাওনাত আমি অভিনয়টো শিকিব পাৰোঁ আমাৰ পোনপ্ৰথম অভিনয়ৰ কৰ্মশালা মানে পাঠশালা হ'ল ভাওনা মই ভাওনা কৰিছিলোঁ ভাওনাৰ অভিনয়ৰ দ্বাৰা মই অভিনয়ৰ প্ৰতি আকৃষ্ট হৈছিলোঁ তাৰপিছত ভাওনাৰ পৰা এথোপকৈ মই কলেজ লাইফলৈকে মই একাংকিকা নাটক কৰি তাৰপিছত আমি বিভিন্ন সময়ত আমাৰ বান থিয়েটাৰ মাধৱ মন্দিৰ নাট্য সমাজ পাঞ্চজন্য নাট্যগোষ্ঠী চিত্ৰলেখা ৰংগমঞ্চ এনেকৈ কৰি পেলাই আমি নাটক শিকিছিলোঁ নামঘৰৰ ভাওনাৰ দ্বাৰা মই আজি এনেকৈ ভ্ৰাম্যমান নাট্য জগতত আজি খোজ দি মোৰ অভাৱখিনি পূৰণ কৰিব পাৰিছোঁ নামঘৰত আৰম্ভ হোৱা নাটকৰ প্ৰথম আৰম্ভণি হোৱা নিৰঞ্জন দা এতিয়া ভ্ৰাম্যমান থিয়েটাৰৰ এগৰাকী বিশেষ অভিনেতা আৰু বৰ্তমান এই বছৰ তেওঁ বৰদৈচিলাৰ থিয়েটাৰৰ এগৰাকী বিশেষ অভিনেতা এতিয়া দাদাক সুধিব বিচাৰিছো তেখেতৰ টাৰ্নিং পইণ্ট তেখেতে কেতিয়া ভাবিলে যে মোৰ নাটক কেৱল নিচা নহয় পেচালৈ পৰিৱৰ্তন কৰিম এনেকুৱা কেতিয়া সময় আহিল মোৰ প্ৰথম আৰম্ভণি মনালিছা থিয়েটাৰত মই সমৰেন্দ্ৰ বৰ্মনক লগ পাইছিলোঁ তেতিয়া সমৰেন্দ্ৰ বৰ্মনে নাট্যকাৰ অভিনেতা হিচাপে তেওঁ আছিলে প্ৰথম নাট্যকাৰ হিচাপে ভুমুকি মাৰিছিলে তেওঁৰ নাটক আছিলে ৰাজা বাবুত মই নাম ভূমিকাত অভিনয় কৰিছিলোঁ তাৰপিছতে মই হেঙুল থিয়েটাৰলৈ আহোঁ হেঙুল থিয়েটাৰত মই অভিনয় কৰোঁ তাৰ পৰা তাতে মই ডাইৰেক্টৰ হিচাপে লগ পাইছিলোঁ তপন দা অভিনেত্ৰীক লগ পাইছিলোঁ অভিনেত্ৰী হিচাপে লগ পাইছিলোঁ আমাৰ ভাৰতবৰ্ষৰ বিখ্যাত অভিনেত্ৰী সীমা বিশ্বাস তেতিয়া মই বেণ্ডিত কুইন নাটকখনত মই তেওঁৰ লগত অভিনয় কৰিছিলোঁ আৰু আচলতে সেই তাৰ পৰা মোৰ শিকাৰ মাধ্যমটো হৈছিলে তপন দা চিনেমান্তৰ পৰা অভিনয়খিনি শিকিছিলোঁ তেতিয়া প্ৰযোজক আছিলে ৰবীন নেওগে প্ৰয়াত তাৰপিছতে মই আকৌ হেঙুল থিয়েটাৰত সংকল্পজিৎ হাজৰিকাৰ প্ৰযোজনাত আকৌ হেঙুল থিয়েটাৰতেই মই মৃদুল চুতীয়াদেৱক লগ পাইছিলোঁ মৃদুল চুতীয়াৰ তেতিয়া এখন খুব জনপ্ৰিয় হিট বুলি ক'ব লাগিব নাটক আছিলে অষ্টপথ একদম অষ্টপথত মই এটা বিশেষ চৰিত্ৰত অভিনয় কৰিছিলোঁ আৰু সেই চৰিত্ৰটো খুব চেলেঞ্জিং চৰিত্ৰ আছিলে তেতিয়া অৱশ্যে মই মানে ইমান পৰিপক্ক নাছিলোঁ কিন্তু শিকি বুজি লৈ সেই চৰিত্ৰটো ইমান পপুলাৰ হৈছিলে আৰু সেই নাটকখনৰ জনপ্ৰিয়তাই আমি যিখিনি অভিনেত্ৰী তাত কাম কৰিছিলোঁ সকলোখিনিকে আমাক আগলৈ লৈ যোৱাৰ মানে থল আছিলে
আৰু সেই নাটকখনেই মোৰ ট্ৰাইনিং পইণ্ট আছিলে ভ্ৰাম্যমানৰ কাৰণে অষ্টপদ। তাৰপিছত নিশ্চয় ভ্ৰাম্যমানৰ নাটক বুলি ক'লে দুখন নাটক সদায় আমাৰ মনলৈ আহে, বেণ্ডিট কুইন আৰু অষ্টপদ। গতিকে দুয়োখন নাটকতে অভিনয় কৰিছিল দাদা। গতিকে অতি ভাল লগা মুহূৰ্ত চাগে দাদাৰ বাবে অতি গৌৰৱৰ বিষয় যে দুয়োখন নাটকতে দাদাই অভিনয় কৰি থকা হলে সততে চৰ্চাত থকা নাট্যকাৰ, বিভিন্নজনে তেখেতৰ সমালোচনাত ব্যস্ত, বিভিন্নজনে তেখেতৰ প্ৰশংসাত ব্যস্ত। যিয়েই নহওক ভ্ৰাম্যমান বুলি কোৱাৰ লগে লগে অভিজিত ভট্টাচাৰ্যৰ নাম আহিবই, সেয়া প্ৰথমতে আহে। সদায় সমালোচনাৰ শীৰ্ষত থাকে অভিজিত ভট্টাচাৰ্য। অভিজিত ভট্টাচাৰ্য সম্পৰ্কে আপুনি কি ক'ব বিচাৰে? সমালোচনাটো থাকিবই, ভাল বেয়া। আচলতে অভিজিত দাৰ নাটকে দৰ্শকক এটা দিশলৈকে লৈ যায়গে আৰু তেওঁৰ নাটকত এটাই ভাল লাগে, আমি অভিনেতা-অভিনেত্ৰীবিলাকে স্বাধীনতা পাওঁ। গতিকে আমি অভিনয়খিনি ডেভেলপ কৰিবৰ কাৰণে তেখেতে সুযোগ দিয়ে। আৰু দ্বিতীয় কথা হ'ল সমালোচনাটো কৰাটো ডাঙৰ কথা নহয়, কিন্তু আমি নাটক কৰি থকা মানুহখিনিয়ে জানো তেখেতৰ নাটকৰ কিমান প্ৰয়োজনীয়তা আছে। আমি বিভিন্ন স্থানত আমি ঘূৰি ফুৰোঁ, কিন্তু এক জেগাত থাকি পেলাই সমালোচনা কৰি থাকিলেতো আৰু নহ'ব। অভিজিত দাৰ নাটকে ভ্ৰাম্যমান থিয়েটাৰ এটা মাত্ৰা দিছে, সেইটো আমি মানিবই লাগিব। গতিকে তেখেতৰ নাটক আমি কৰিছোঁ আৰু আগলৈও কৰিম। গতিকে আমি তেখেতৰ নাটকক শ্ৰদ্ধা কৰোঁ আৰু কৰি যাম ভৱিষ্যতেও। আরে চাঁদ দেখতে দিলি না হয়তো তোর বাপের একটা ঠকর অংশ করি সমাজের মানুষ জানিছিল, সমাজের মানে তোর ঘরটা এলাগি করে রাখিছিল, এলাগি মই শাস্তি এই লাল ভিক্ষারের সাথে তো সমাজের বদল উঠে তোর যথা সর্বচেষ্টা আমার তো ঠিকানা বনাইছিল আৰু আজি তোর ভিক্ষারিব পৰা হলি হা তা ইমান ডাঙৰ মানুহ হৈ গলি প্ৰতাৰকৰ জাত খুব সম্ভালি কৰি কবি না পাত না তোৰ পুতেৰৰ বিয়া ডাক্তৰৰ জীয়েকৰ লগত যিমান ডাঙৰকৈ পাতিব খুজিছ পাত, কিন্তু মই তোক চেলেঞ্জ দিছো, এই লাল ভিক্ষাৰী তোক চেলেঞ্জ দি কৈছো, তোৰ পুতেৰৰ বিয়াত তই যিমান টকা খৰচ কৰিবি তাতকে এটকা বেছিকৈ হলেও খৰচ কৰি মই মোৰ ছোৱালীৰ বিয়া পাতিম। আৰে ইমান ডাঙৰকৈ পাতিম, ইমান ডাঙৰকৈ পাতিম যে সেইখন বিয়া ঘৰ তোমাৰ মোৰ একাপ চাহ খাবলৈ লাজ লাগিব। চালা অকাল দেখুৱাই দিম তোৰ দাদাৰ লগত কথা পাতি যাম, দুটামান কথা পাতিম নিশ্চিতভাৱে, কিন্তু তাৰ আগতে মোৰ প্ৰিয় এটা সংলাপ আছে। সেইখন প্ৰিয় নাটকৰ ভিতৰতো এখন পৰে, মৰমে কান্দিছে। হয়তো যোৱা বৰ্ষৰ আগৰ বৰ্ষত হয়, মৰমে কান্দিছে নাটখনত আপুনি অভিনেত্ৰী অৰ্থাৎ হিৰোইনৰ দেউতাকৰ চৰিত্ৰত অভিনয় কৰিছিল আৰু তেতিয়া আপুনি শেষৰ পিনে দুটামান ডায়লগ দিছিল, সংলাপ দিছিল, লাজ লগা নে কিবা এনেকুৱা। সেই সংলাপটো যদি আপোনাৰ মুখেৰে শুনিব পাৰো এতিয়া। সেইখন খুব ভাল নাটক আছিলে, মৰমে কান্দিছে। তাতে অভিনয় কৰিছিলে মৃদুল দা, মুন্মি কলিতা আছিলে। মই এজন শিক্ষকৰ চৰিত্ৰত অভিনয় কৰিছিলো, মোৰ ছোৱালী আছিলে মুন্মি। নাটকীয় এটা মুহূৰ্ত আছিলে, মই চাইডাল লৈ পেলাই চবকে শাসন কৰি ফুৰো, কিন্তু নিজৰ ছোৱালী যদি মই শাসন কৰিব নোৱাৰিলো। শেষত ছোৱালীজনীয়ে মোক হাত দুখন পাতি দিয়ে, দেউতা তোমাৰ আজি যিমান মন যায় মোক কোবোৱা। তেতিয়া মই অলৰেডি চেকনিডাল মই পেলাই থৈ আহিছো। চেকনিডাল পেলাই অহাৰ পিছত মই তেতিয়া তাইক কৈছিলো, এচাইডাল নাই ঐ মাজনী, ভাঙি পেলাইছো। এচাইডাল থকা হলে তোক আজি মই কোবাই কোবাই লাল কৰি দিলোহেঁতেন। লাজ নালাগে হা? লাজ নালাগে? জীৱনৰ অংকত এটা ইমান ডাঙৰ শূন্য আৰ্জিবলৈ তোৰ কোনো লাজ নালাগিল মাজনী? তোৰ কোনো লাজ নালাগিল মাজনী? হয়তো অকণমান পাহৰিছো, বহুত দিন হৈছে। আমাৰ এই দীপকে কোৱাৰ কাৰণে মই সংলাপটো মাতিবলৈ চেষ্টা কৰিছো, কিমানখিনি হৈছে নাজানো, কিন্তু এই সংলাপটো ইউটিউব চেনেলত অলৰেডি দিয়া আছে, আপোনালোকে অকণমান যদি ভাল পায় চাবচোন। নিশ্চয়, আৰু এইটো মই চাই থাকো আৰু মোৰ বহুত বেছি ভাল লাগে। অকল নাটকৰ কথা ওলালে মোৰেই নহয়, মোৰ যিমান বন্ধুবৰ্গ থাকে তেওঁলোকে কয় আৰু হাত চাপৰি নহালৈকে কিন্তু মই সংলাপটো এৰি দিয়া নাছিলো একদম। আৰু সেইটো যিমান চালে হেঁপাহ নপলাই বুলি কয় যে। আৰু তাৰমানে এই সংলাপটো এটা কথা এনেকে মাতিবলৈ অকমান প্ৰব্লেম হয়, কাৰণ এটা নাটকৰ সেইটো এনেকুৱা এটা ক্লাইমেক্স পইণ্টৰ নাটক যিটো বহুত ওপৰত কব লাগিব, মোৰ কণ্ঠ ফাটি যায়। গতিকে এতিয়া মই এটা
আভাস এটা দিছো গতিকে সেই সংলাপটো আপোনালোকৰ মোৰ অভিনয় কৰি পেলাই দেখুওৱা আছে সেইটো আপোনালোকে চাই ল'বচোন বাৰু নিশ্চয় দাদা বহুত বহুত ধন্যবাদ জনাইছো মোৰ অনুৰোধ ৰক্ষা কৰি এইটো তেখেতে পাহৰি গৈছে 2 বছৰ আগৰ নাটক তাৰ পিছত অকণমান হলে তেখেতে মনত পেলাইছে মগজুত কষ্ট কৰি দিছে অকণমান মোৰ বাবে তাৰ বাবে বহুত বহুত ধন্যবাদ দাদাক এতিয়া মাত্ৰ দুটা আৰু প্ৰশ্ন সুধিম এটা হৈছে দাদাৰ এনেকুৱা ভ্ৰাম্যমানত থকা বহুত আছে বহুতৰ লগত অভিনয় কৰিছে বহুত প্ৰিয় অভিনেতা আছে তাৰ ভিতৰত এজন যদি কয় যাৰ লগত অভিনয় কৰি তেখেতে বেছি ভাল পায় তেতিয়া ক'ব পাৰিবনে দাদা এজনৰ বা দুজনৰ নাম মই এতিয়ালৈকে প্ৰায়খিনি অভিনেতা বা অভিনেত্ৰীৰ লগত অভিনয় কৰিছোৱেই বেছিভাগ মই অভিনয় কৰিছো মৃদুল দাৰ লগত মৃদুল ভূঞাৰ লগত মই বেছিভাগ অভিনয় কৰিছো খুব ভাল লাগে তেখেতৰ লগত অভিনয় কৰি মানে মঞ্চত আমি ধেমালিৰ মাজেৰে অভিনয় কৰি থাকো দৰ্শকে গম নোপোৱাকে এটা খুব প্ৰাণ পোৱা যায় তপনদাৰ লগতো এটা অভিনয় কৰিছো তপনদাৰ লগতো খুব ভাল লাগে বাকী হিৰোইনটো প্ৰায়বিলাকৰ লগত প্ৰস্তুতি বৰষা আইমি বৰুৱা তাৰপিছত উৰ্মিমালা বৰুৱা চন্দনা শৰ্মা এনেকে গোটেইখিনিৰ লগতে প্ৰায় অভিনয় কৰিছো সকলোকে খুবেই ভাল লাগে তথাপিও মৃদুল দাৰ লগত অভিনয়ৰ এটা মাদকতা আছে মৃদুল ভূঞা মানে অভিনয় কৰি ভাল লাগে তেখেতৰ লগত সেইখিনিয়ে ভাল লাগে বেছি আৰু দাদা এনেকুৱা এগৰাকী অভিনেতা যিয়ে নাটকখন শেষ হোৱাৰ পিছত মানুহৰ মুখে মুখে চলে সেই চৰিত্ৰটো যে অমুকজনৰ কথা আলোচনাৰ ভিতৰত থাকে সেইজন অৰ্থাৎ চৰ্চাত থাকিব আৰু তেনেকুৱা এগৰাকী অভিনেতাৰ লগত আজি কাষত বহিবলৈ পাই অতিকৈ আনন্দিত নিজকে হয়তো ধন্য মানিছো তাৰ বাবে দাদাক বহুত বহুত ধন্যবাদ ইমান ব্যস্ততাৰ মাজত দাদাই সময় অকণমান উলিয়াই দিলে আমাক তাৰ বাবে দাদাক শেষত আকৌ এবাৰ পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছো তোমালোককো ধন্যবাদ জনাইছো তোমালোকে আহি পেলাই মোৰ এনেকে এটা আজি সাক্ষাৎকাৰ ল'লা তাৰ বাবে তোমাৰ জৰিয়তে তোমাৰ চেনেলৰ প্ৰত্যেকজন কৰ্মকৰ্তাক মোৰ আন্তৰিক ধন্যবাদ কৃতজ্ঞতা জনাইছো ধন্যবাদ দাদা